মৰ্নিং গাইজ, সকলোকে মোৰ নতুন এটা ব্লগ লৈ। তো আজি গা চা ধুই পূৰা ওলাই গ'লোঁ, মানে স্কুলত যোৱা নাই, কিন্তু স্কুলতে যাম এতিয়া, কাৰণ টিচাৰ ডে আহি আছে। যিহেতু আপোনালোকে চবে গম পায়, টিচাৰ ডেৰ কাৰণে মানে অলপ প্ৰিপাৰেশ্যন কৰিব লাগে, আমাৰ পইচাখিনি অলপ কালেকশ্যন কৰিব লাগে স্কুলৰ পৰা। তো সেইটো কাৰণে স্কুললৈকে যাই আছোঁ, আৰু লগত মোৰ দেৱ আছে, আৰু চিধা এতিয়া আমি স্কুলতে যাম। স্কুলত গৈকে চাব কি হয় কি নহয়। তো ভিডিঅ'টো আৰু আগলৈকে চাই থাকিব, আৰু মোৰ টেকনিকেল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই টেকনিকেল চেনেলটোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম, দ্য টেকনিকেল পইণ্ট এপি। তো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কি তো গাইজ জাষ্ট এতিয়া আমি স্কুলৰ পৰা ওলাই আহিলোঁ। স্কুলৰ পৰা ওলাই আহি এতিয়া তিনিআলি আহি পালোঁ পানীখাইটিৰ। তো চাৰিআলিলৈকে যাম, চাৰিআলিৰ পৰা গাড়ীত উঠিম। তো চাই থাকক আৰু। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत। अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। ऐसी जिंदगी हम छिप छिपाए, हम नहाए हम नहाए। ऐसी जी छिप छिपाए, ऐसी जी हम न पाए। ऐसी जिंदगी हम छिप छिपाए, हम স্কুলৰ পৰা যিহেতু পইচা চইচা উঠাই লৈ আহিলোঁ টিচাৰ ডে কাৰণে, আৰু হেডছাৰৰ লগতো অলপ কথা পাতি আহিলোঁ, কাৰণ সোমবাৰে আমি টিচাৰ ডে মিটিংটো পাতিম। তো আমাৰ কমিটিৰ মানুহগিলাই মিলিকে অলপ মিটিংটো পাতিব লাগিব, যিহেতু টিচাৰ ডে প্লেনখিনি বনাব লাগিব। তো সেইটো কাৰণে আমি হেডছাৰৰ লগত কথা চথা পাতি ল'লোঁ। তো হেডছাৰে পাৰ্মিশ্যন দিছে বাৰু। এতিয়া আমি চিধা ঘৰত যোৱাৰ কাৰণে ৰখি আছোঁ। ইয়াতে মানে পানী বাঢ়িছে ন ৰাজাবাৰী আমাৰ এৰিয়াটোত। তো চাওক পূৰা পানী হৈ আছে, পূৰা তাতে চাওক পূৰা পানী। এইটো আমাৰ গেছ কোম্পানীটো। তো এইপিনে পূৰা পানী হৈ আছে। তো এতিয়া ৰখি আছোঁ, নাও অহা নাই, ঘৰত ফোন মাৰি আছোঁ, ৰিচিভ কৰা নাই কোনো। তো কি হয় কি নহয় চাওঁ। এতিয়া আমি ভাবি আছোঁ কি তিনটুকুৰা পিনে ঘূৰি যাম। তো তিনটুকুৰা পিনে ঘূৰি যাওঁ বুলিকে ভাবি আছোঁ। তো ইয়াতে আমি চাওঁ কি হয়। बहकी सभी जुबां है, हम हैं हजारों में। अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, ভোক লাগিছে। তো সেইটো কাৰণে চিপছ এটা লৈ ল'লোঁ, খাই লওঁ। আৰু খোৱাৰ পিছত ব্লগটোলৈকে আগলৈ। ঐ বকাসুৰ মাছ দেখাই দি। এটাই ইমান টাইমৰ পৰা এটাই মাৰছা? বেছি টাইম হোৱা নাই, চব ভিডিঅ' হৈ আছে। কিমান ল'লা? তো গাইজ মানে সেইটো চাইডে ৰাস্তা বেয়া আছিল, তো আমি ঘূৰি আহিব লগা হ'ল। তো ঘূৰি আমি তিনটুকুৰা ৰাস্তা দেখি আহিলোঁ। তো আপোনালোকে গমেই পায়, তো তিনটুকুৰা ৰাস্তা দেখি অলপ মানে ৰাস্তাটো বেয়া হয়, তথাপিতো যাব লগা হৈছে। এতিয়া উপায়তো নাই। তো এইপিনে যাম। এইপিনে যোৱাৰ পিছত মায়ে বোলে নাও লৈ আহি আছে। তো মায়ে আৰু ভাইটি এটা আহিছে আমাৰ ঘৰত আলহী। তো চিধা যাই আছোঁ এতিয়া এইপিনে, এইটো ৰাস্তা দিয়ে। কি কৰিম আৰু, উপায় চুপায় নাই। চাই থাকক আৰু। ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। ऐसी जिंदगी हम छिप छिपाए, हम नहाए हम नहाए।
ऐसी जी छुप छुपाए, ऐसी जी हम न पाए, ऐसी जिंदगी हम छुप छुपाए, हम न आए 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 हम न आए। Hi guys. বৌদি কিছু কই না বেং বৌদি কিবা কওক তো গাইছ চাব পাৰে বৌদিয়ে মাছ বনাই আছে আজি মাছ খাই বোলে মই খাম খাবৰ কাৰণে পুৰা ৰেডি হৈ আছো পুৰা ৰেডি হৈ আছে ইপিনে দিদিয়ে মাছ খাবৰ কাৰণে পুৰা ৰেডি হৈ আছে দিদিয়ে এতিয়া বহি গলো খামে আৰু ইপিনে আমাৰ বৌদিয়ে মাছ বনাইছে কি মাছ বৌদি বৌদি কি মাছ দিদি কি মাছ মাছটো হ'ল কি মাছ বুলিব মই নাজানো চাব পৰা কি হয় এইটোহে মাছ চাক আৰু এফালেও আছে নাজানো দেই চিনি নাপাওঁ মই খাবহে লাগে অকল বাছ আলহী আহিছে ফল' মি গাইছ জলদি আহা চোৱা কিমান আলহী আহিছে মাহী আমাৰ খুৰী চব মা আছে চাই লোৱা তো গাইছ এতিয়া বাইদেউ চুৰি কৰিব যাই আছে মানে বাইদেউৰ মোৰ জেঠাই হয় তো জেঠাই মানে বেগটো চাৰ্টটো কাপোৰটো খুলি থৈ দিছিল তো তাৰ পৰা মানে বাইদেৱে পইচা চুৰি কৰিব বোলে চাওঁ কি হয় চাই থাকোঁ ভিডিঅ'টো আৰু হাই এতিয়া মই চুৰ কৰিম আপোনালোকে চাই থাকিব গালি দিব ৰ তো গাইছ হঠাৎ জেঠা আহি গ'ল ক'ৰ পৰা গম নাপাওঁ অকল গম নাপালে হ'ল পইচা চুৰি কৰা বুলি তো গাইছ চাব পাৰে এইটো আমাৰ চুৰি কৰা পইচা হয় তো এতিয়া কিবা আনিম দোকানৰ পৰা চাই থাকক তো এইটো আমাৰ দোকানী হয় দোকানী দা বনো जी छुप छुपाए, ऐसी जी